যেতিয়া এই জীয়ানৰ মায়া এৰি গুচি যাম আশা কৰো মোৰ সীতাৰ কাষত তোমাৰ সঁহাৰি পাম নেলাগে মোৰ মৰণি সভা নেলাগে মিছা নাম তোমাৰ টুপি চকুলো পালেই মই পাম মোৰ দাম মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে মই এটি যাযাবৰ মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰণি বিচাৰি নিজা ঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ললো মই ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো গালিবৰ অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি দ্বাদশ মৃত্যুবাৰ্ষিকী এই উপলক্ষে আমি যোগীকোপা প্ৰেছ ক্লাবৰ তৰফৰ পৰা চলন্তপাৰাত আমি এটি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ এই অনুষ্ঠানত আমাৰ কেইবাজনো বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ কৰিছোঁ তেওঁলোক ইয়াত আহিছিল উপস্থিত আছিল গতিকে আটাইকে আমি ধন্যবাদ জনাইছোঁ আমাৰ বিশ্ববিশ্ৰুত সংগীত সূৰ্য ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাই পৰেত জীৱন অসমীয়া সাহিত্য সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ কৰাৰ কাৰণে যি অহোপুৰুষাৰ্থ কৰিছিল তাৰ কাৰণে আমি সঁচাই আমি গৌৰৱান্বিত এগৰাকী বিশ্ববিশ্ৰুত শিল্পী তেওঁ পাহাৰ ভৈয়াম এক কৰি একতাৰ এনাজৰীৰে তেওঁ সংগীতৰ জৰিয়তে অসমীয়া সাহিত্য সংস্কৃতিক চহকী কৰি থৈ গৈছে তেওঁৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আমি পৰিলক্ষিত কৰিছোঁ বহুতেই এতিয়া লাহে লাহে তেওঁৰ অৱদানক পাহৰণি গৰ্ভত আমি গৈ থকা আমি পৰিলক্ষিত কৰিছোঁ গতিকে আমি এনেদৰে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাক আমি এনেদৰে স্মৰণ কৰি যাব লাগিব তেতিয়াহে উঠি অহা প্ৰজন্মই তেওঁৰ কৰ্মৰাজিত অনুপ্ৰাণিত হ'ব